Good morning everyone. আজি 31 ডিসেম্বৰ কাৰণে আমি পিকনিক খাবলৈ আহিলো gabharu dalang ইয়া gabharu dalangৰ তলতে পিকনিক খাম আপোনালোকক দেখুৱাম কত কি কৰো জাৰু মাৰিব লাগিব যেহেতু সেই কাৰণে ইয়াৰ পৰা জাৰু এডাল বনাই লও বুলি কাটিলো আৰু খানা পিনা খাই মানুহবিলাকে ইমান লেতেৰা কৰি থৈ যায় মানে কি কম আৰু ইয়াৰে পৰিবেশটো চাওকচোন বহুত ধুনীয়া হয় এতিয়া আমি অলপ সোনকালে আহিলো সেইকাৰণে মানুহ নাই বেছি ল'ৰা ছোৱালীখিনিক চিপছ আৰু ফটো দিছে এই হাতেদি বোকাকে মোবাইল চোবাইল ভাঙে আমাৰ এইজনী ফটো উঠাত ব্যস্ত তুমি কিয় আহিছা এটা কি হৈছে ও জুম হৈ আছে ফটো উঠা নেকি নাৱত ফটো এয়া আমাৰ ল'ৰা ছোৱালীয়ে বালিত খেলিছে হয় নহয় শিৱাংগী হাই কৰি দিয়া বাবা কি বনাইছা বালি ঘৰ আ ভাইটি হয় নেকি আৰু তোমালোকে কি কৰিছা খানা বনাইছা বাবা নেনা হয় নেকি তুমি কি কৰিছা বাবা পঢ়ি লৈছা কি কৰিছা কি হৈছে শিৱাংগী কি কৰিবা পানী উলিয়াবা বাবা হেৰি কৰিবি দুলহন বনামি আহিছে আমি এতিয়া ফটো উঠিব আহিছো আৰু ৰিলছ কেইটামান বনাই লওঁ হাঁহৰ মাংস ৰেডি হ'ল আৰু ইফালে আছে চিকেন বনোৱা নাই বনাব আৰু এতিয়া আমি আহোঁতে মানুহে নাছিলে এতিয়া চাওকচোন কিমান মানুহ ভৰি গ'ল পুৰা মানুহ হৈ গ'ল একদম যোনফালে চালাও মানুহে দেখে আৰু এইফালে মিক্স ভাজি বহালে আৰু ইফালে চিকেন বনাই আছে আৰু ইফালে কেৰাহীত ভাত বনাই আছে আৰু ইফালে চাহী পনীৰ হৈ গ'ল
ঝপি ঝপি ঝরি হেউছে দুলহা রাজা হেমি বলি সপন কি মই দেখুছে নাই কহেলে চিনি মোরে কসম খাউছে मेरे पापा को बोलो ज्यादा मत लात मारूंगी मैं gimana aku jualan? Aku mandi. খানা পিনা খাই ডান্স চান্স কৰি হৈ গ'ল। এতিয়া আমি যাবলৈ ওলালোঁ। গধূলি হোৱাৰ আগতে যোৱাই ভাল, যিহেতু গধূলি পৰিস্থিতিবিলাক বেয়া হয়, সেইকাৰণে আমি সোনকালে মানে যাবলৈ আহিলোঁ। এয়া গোটেই মানুহবিলাক চাওকচোন, গোটেই পিকনিক খাব অহা মানুহ এয়া গাভৰু দলঙৰ তলৰ। ভিডিঅ'টি যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে নিউ ইয়েৰৰ শুভেচ্ছা থাকিল। বাই বাই।